সমাজত বাতৰি কাকতৰ ভূমিকা। যুগ যুগ ধৰি বাতৰি কাকত তথ্য প্ৰচাৰ জনমত গঢ় দিয়া সামাজিক আলোচনাক লালন পালন কৰাৰ অন্যতম গুৰুত্বপূৰ্ণ আহিলা। ডিজিটেল মাধ্যমৰ বিৱৰ্তনৰ পিছতো বাতৰি কাকতসমূহে বিশ্বাসযোগ্য গভীৰ প্ৰতিবেদন, বিশ্লেষণ আৰু বৈচিত্ৰ্যময় কণ্ঠৰ বাবে এক মঞ্চ প্ৰদান কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। তেওঁলোকৰ কাৰ্যই শিক্ষা আৰু ৰাজনীতিৰ পৰা আৰম্ভ কৰি সংস্কৃতি আৰু জবাবদিহিতালৈকে সমাজৰ বিভিন্ন দিশক সামৰি লৈছে। এই লিখাটোৱে বাতৰি কাকতৰ বহুমুখী ভূমিকাক গভীৰভাৱে গুৰুত্ব আৰোপ কৰিছে। ক্ৰমান্বয়ে আন্তঃসংযোগী আৰু তথ্যচালিত পৃথিৱীখনত ইয়াৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। তথ্য প্ৰচাৰ। বাতৰি কাকতৰ অন্যতম প্ৰাথমিক ভূমিকা হ'ল জনসাধাৰণক অৱগত কৰা। ইয়াৰ দ্বাৰা স্থানীয়, ৰাষ্ট্ৰীয় আৰু বিশ্বব্যাপী প্ৰসংগ, গঢ় দিয়া পৰিঘটনা, উন্নয়ন আৰু বিষয়সমূহৰ কভাৰেজ প্ৰদান কৰা হয়। বাতৰিৰ কাহিনীসমূহক ৰাজনীতি, অৰ্থনীতি, বিজ্ঞান, প্ৰযুক্তি, ক্ৰীড়া আৰু মনোৰঞ্জনৰ দৰে খণ্ডত ভাগ কৰা হয়, যাৰ ফলত পাঠকসকলে নিজৰ আগ্ৰহৰ বিষয়সমূহৰ ওপৰত আপডেট হৈ থাকিব পাৰে। অন্যান্য সংবাদ মাধ্যমৰ দৰে নহয়, বাতৰি কাকতসমূহে প্ৰায়ে বিশদ আৰু সুগৱেষণা কৰা বিষয়বস্তুক অগ্ৰাধিকাৰ দিয়ে, যাৰ ফলত সঠিকতা আৰু গভীৰতা নিশ্চিত হয়। ইয়াৰ দ্বাৰা পাঠকসকলক প্ৰসংগ আৰু বিশেষজ্ঞ বিশ্লেষণ আগবঢ়াই জটিল বিষয়সমূহ যেনে আন্তঃৰাষ্ট্ৰীয় সংঘাত, ৰাজনৈতিক নীতি বা জনস্বাস্থ্য সংকটৰ বিষয়ে এক ব্যাপক বুজাবুজি গঢ়ি তুলিবলৈ সক্ষম হয়। জনমত আৰু সজাগতা গঢ় দিয়া। বাতৰি কাকতে জনসাধাৰণৰ ধাৰণাক প্ৰভাৱিত কৰে আৰু জৰুৰী বিষয়সমূহৰ ওপৰত সমাজৰ বিতৰ্কৰ সূচনা কৰে। তদন্তমূলক সাংবাদিকতা, সম্পাদকীয় আৰু অপিএডৰ জৰিয়তে তেওঁলোকে দুৰ্নীতি, বৈষম্য, পৰিৱেশৰ অৱক্ষয়, মানৱ অধিকাৰ উলংঘাৰ দৰে সমস্যাসমূহৰ ওপৰত আলোকপাত কৰে। অন্যায় উদঙাই বা প্ৰমাণভিত্তিক যুক্তি আগবঢ়াই বাতৰি কাকতসমূহে জনসাধাৰণৰ আৱেগিক সংগঠিত কৰে আৰু সামূহিক কাৰ্যত অনুপ্ৰাণিত কৰে। উদাহৰণস্বৰূপে, আমেৰিকাত নাগৰিক অধিকাৰ আন্দোলনৰ সময়ত প্ৰতিবাদ আৰু ব্যৱস্থাগত বৰ্ণবাদৰ নথিভুক্তকৰণত বাতৰি কাকতসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, যাৰ ফলত এই কাৰ্যৰ প্ৰতি সহানুভূতি আৰু সমৰ্থনৰ সৃষ্টি হৈছিল। একেদৰে, তদন্তমূলক সাংবাদিকতাই ৱাটাৰগেট আৰু পানামা পেপাৰছৰ দৰে কেলেংকাৰীৰ উন্মোচন কৰাত সহায়ক হৈছে, শক্তিশালী সত্তাক জবাবদিহি কৰি তুলিছে। বৈচিত্ৰ্যময় কণ্ঠৰ বাবে মঞ্চ হিচাপে সেৱা আগবঢ়োৱা। বাতৰি কাকতসমূহে বৈচিত্ৰ্যময় মতামতৰ বাবে এক স্থান প্ৰদান কৰে, যাৰ ফলত নাগৰিক, কৰ্মী, বিশেষজ্ঞকে ধৰি বিভিন্ন অংশীদাৰসকলে নিজৰ দৃষ্টিভংগীৰ কণ্ঠস্বৰ প্ৰকাশ কৰিবলৈ সক্ষম হয়। স্তম্ভ সম্পাদকলৈ পত্ৰ আৰু মতামতৰ টুকুৰাই আলোচনাক লাভান্বিত কৰে আৰু গণতান্ত্ৰিক অংশগ্ৰহণক উৎসাহিত কৰে। প্ৰান্তীয় সম্প্ৰদায়ৰ কণ্ঠক প্ৰকাশ কৰি বাতৰি কাকতসমূহে অন্তৰ্ভুক্তি আৰু সমতাত অৰিহণা যোগায়। উদাহৰণস্বৰূপে, বহু প্ৰকাশনে মহিলাৰ বিষয়ে, খিলঞ্জীয়া অধিকাৰ বা LGBTQ পোষকতা, সজাগতা বৃদ্ধি আৰু সামাজিক ন্যায়ৰ চেম্পিয়নশ্বিপৰ বাবে অংশ উৎসৰ্গা কৰে। ৱাচডগ হিচাপে কাম কৰা। বাতৰি কাকতৰ অন্যতম জটিল কাম হ'ল চৰকাৰ, নিগম আৰু অন্যান্য প্ৰভাৱশালী প্ৰতিষ্ঠানৰ ওপৰত চোৱাচিতাকাৰী হিচাপে ইয়াৰ ভূমিকা। তদন্তমূলক প্ৰতিবেদনৰ জৰিয়তে তেওঁলোকে অসাধুতা, দুৰ্নীতি আৰু ক্ষমতাৰ অপব্যৱহাৰৰ উন্মোচন কৰে, স্বচ্ছতা আৰু জবাবদিহি নিশ্চিত কৰে। এই ভূমিকা বিশেষকৈ গণতন্ত্ৰত অতি গুৰুত্বপূৰ্ণ, য'ত মুক্ত প্ৰেছে কৰ্তৃত্বৰ ওপৰত নিয়ন্ত্ৰণ হিচাপে কাম কৰে, নীতিসমূহ ভালদৰে পৰীক্ষা কৰে, নেতাক প্ৰশ্ন কৰি আৰু অপপ্ৰচাৰক প্ৰত্যাহ্বান জনাই বাতৰি কাকতসমূহে ক্ষমতাৰ ভাৰসাম্য বজাই ৰখাত, নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰাত সহায় কৰে। উদাহৰণস্বৰূপে, ৰাজনৈতিক নিৰ্বাচনৰ সময়ত বাতৰি কাকতসমূহে প্ৰাৰ্থীৰ ইস্তাহাৰ বিশ্লেষণ কৰে, তথ্য পৰীক্ষা কৰে আৰু প্ৰচাৰৰ কাৰ্যকলাপ নিৰীক্ষণ কৰে, যাৰ ফলত ভোটাৰসকলে জ্ঞাত সিদ্ধান্ত ল'ব পাৰে। শিক্ষা আৰু সজাগতা গঢ়ি তোলা। বাতৰি কাকতসমূহে সকলো বয়সৰ ব্যক্তিৰ বাবে এক শৈক্ষিক সম্পদ হিচাপে কাম কৰে। বিজ্ঞান, সংস্কৃতি, ইতিহাস, কলাকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত জ্ঞান প্ৰদান কৰে। বিশেষ বৈশিষ্ট্যসমূহে যেনে কিতাপৰ পৰ্যালোচনা, ভ্ৰমণস্তম্ভ বা স্বাস্থ্যৰ টিপছ পাঠকসকলক তেওঁলোকৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱন
বৃদ্ধি কৰা অন্তৰ্দৃষ্টি প্ৰদান কৰে। ছাত্ৰ ছাত্ৰীৰ বাবে বাতৰি কাকত সমালোচনাত্মক চিন্তাধাৰা শিকিবলৈ, ভাষাৰ দক্ষতা বৃদ্ধি কৰিবলৈ আৰু সাম্প্ৰতিক পৰিঘটনাৰ বিষয়ে অৱগত হৈ থকাৰ বাবে এক মূল্যৱান আহিলা হ'ব পাৰে। শিক্ষাবিদসকলে প্ৰায়ে সংবাদ মাধ্যমৰ সাক্ষৰতা, নৈতিকতা, নাগৰিক দায়বদ্ধতাৰ দৰে বিষয় শিকোৱাৰ বাবে বাতৰি কাকতক পৰিপূৰক সামগ্ৰী হিচাপে ব্যৱহাৰ কৰে। সম্প্ৰদায়ৰ সংযোগক লাভান্বিত কৰা। সম্প্ৰদায়ৰ বন্ধন শক্তিশালী কৰাত স্থানীয় বাতৰি কাকতসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। চুবুৰীৰ পৰিঘটনাসমূহ সামৰি স্থানীয় ব্যক্তিত্বৰ প্ৰফাইল কৰি আৰু তৃণমূল পৰ্যায়ৰ উদ্বেগসমূহৰ সমাধান কৰি তেওঁলোকে মানুহক তেওঁলোকৰ ওচৰৰ চৌপাশৰ সৈতে সংযোগ কৰে। সম্প্ৰদায়কেন্দ্ৰিক প্ৰতিবেদনে আন্তঃগাঁথনি উন্নয়ন, অপৰাধ, শিক্ষা আৰু ৰাজহুৱা সেৱাৰ দৰে সমস্যাসমূহ সমাধান কৰাত সহায় কৰে। ইয়াৰ উপৰিও ই স্থানীয় ব্যৱসায়ীসকলক বিজ্ঞাপন দিয়াৰ বাবে এক মঞ্চ প্ৰদান কৰে, যাৰ ফলত অৰ্থনৈতিক বিকাশ বৃদ্ধি পায়। তদুপৰি বাতৰি কাকতসমূহে পৰম্পৰা, উৎসৱ, আঞ্চলিক শিল্প ৰূপসমূহৰ নথিভুক্ত কৰি সাংস্কৃতিক সংৰক্ষণত অৰিহণা যোগায়। ঐতিহাসিক ৰেকৰ্ড সংৰক্ষণ কৰা। বাতৰি কাকতসমূহে ইতিহাসৰ ভঁৰাল হিচাপে কাম কৰে। সমাজৰ পৰিৱৰ্তন আৰু উল্লেখযোগ্য পৰিঘটনাৰ সাৰমৰ্মক ধৰি ৰাখে। গৱেষক, ইতিহাসবিদ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে ইহঁতে প্ৰাথমিক উৎস হিচাপে কাম কৰে। বিভিন্ন যুগত মানুহে কেনেকৈ জীয়াই আছিল, চিন্তা কৰিছিল আৰু প্ৰত্যাহ্বানৰ প্ৰতি সঁহাৰি জনাইছিল তাৰ অন্তৰ্দৃষ্টি প্ৰদান কৰে। যুদ্ধ আৰু বিপ্লৱৰ পৰা আৰম্ভ কৰি বৈজ্ঞানিক অগ্ৰগতি আৰু সাংস্কৃতিক মাইলৰ খুঁটিলৈকে বাতৰি কাকতসমূহে মানৱতাৰ যাত্ৰাৰ বুৰঞ্জী লিখিছে। অন্যথা সময়ৰ লগে লগে ম্লান হ'ব পৰা স্মৃতিবোৰ সংৰক্ষণ কৰি ৰাখিছে। সংবাদ মাধ্যমত জবাবদিহিতাক প্ৰসাৰ কৰা। সম্পাদকীয় মণ্ডলী আৰু তথ্য পৰীক্ষা প্ৰটকলৰ সৈতে বাতৰি কাকতৰ গঠনে নিয়ন্ত্ৰণহীন অনলাইন প্লেটফৰ্মৰ তুলনাত জবাবদিহিতাৰ উচ্চ মানদণ্ড নিশ্চিত কৰে। ছ'চিয়েল মিডিয়া ভুল তথ্য আৰু চাঞ্চল্যকৰ প্ৰতি প্ৰবল যদিও বাতৰি কাকতসমূহে সঠিকতা, বস্তুনিষ্ঠতা আৰু ন্যায়পৰায়ণতাক অগ্ৰাধিকাৰ দিয়া নৈতিক সাংবাদিকতাৰ নীতিৰ দ্বাৰা পৰিচালিত হয়। পাঠকে বাতৰি কাকতত বিশ্বাস কৰে যে তেওঁলোকে উৎসসমূহ পৰীক্ষা কৰে, অনিশ্চয়তাসমূহ স্পষ্ট কৰে আৰু ভুল হ'লে সংশোধন জাৰি কৰে। বিশ্বাসযোগ্যতাৰ প্ৰতি এই দায়বদ্ধতাই বাতৰি কাকতৰ নিৰ্ভৰযোগ্য তথ্যৰ মূল শিলাস্তম্ভ কৰি তোলে। অৰ্থনৈতিক আৰু বাণিজ্যিক তাৎপৰ্য। বাতৰি কাকতে সাংবাদিক, সম্পাদক, ফটোগ্ৰাফাৰ, ডিজাইনাৰ, বিতৰ্কৰ বাবে চাকৰিৰ সৃষ্টি কৰি অৰ্থনীতিত অৰিহণা যোগায়। ব্যৱসায়ৰ পৰা বিজ্ঞাপনৰ ৰাজহেও বাতৰি কাকতক টিকাই ৰাখে, যাৰ ফলত সংবাদ মাধ্যমে আৰু বাণিজ্যৰ মাজত এক সহযোগী সম্পৰ্কৰ সৃষ্টি হয়। পাছলৈ বাতৰি কাকতসমূহে লক্ষ্য নিৰ্ধাৰণ কৰা বিজ্ঞাপনৰ সুযোগ প্ৰদান কৰি ব্যৱসায়সমূহক বৃদ্ধি কৰাত সহায় কৰে, যাৰ ফলত তেওঁলোকে নিৰ্দিষ্ট দৰ্শকৰ ওচৰলৈ ফলপ্ৰসূভাৱে উপনীত হ'ব পাৰে। উদাহৰণস্বৰূপে গোপনীয় বিজ্ঞাপন, চাকৰি তালিকা আৰু বাতৰি কাকতত পণ্যৰ প্ৰচাৰে ক্ৰেতা আৰু বিক্ৰেতাক সংযোগ কৰে, যাৰ ফলত অৰ্থনৈতিক কাৰ্যকলাপৰ পোষকতা হয়। ডিজিটেল যুগত প্ৰত্যাহ্বান। চিৰস্থায়ী প্ৰাসংগিকতা থকাৰ পিছতো ডিজিটেল যুগৰ বাতৰি কাকতসমূহে উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। অনলাইন মিডিয়া আৰু ছ'চিয়েল নেটৱৰ্কৰ উত্থানৰ ফলত ছপা কাকত আৰু ইয়াৰ পাঠক আৰু বিজ্ঞাপনৰ ৰাজহ হ্ৰাস পাইছে। বহুতো বাতৰি কাকত ডিজিটেল ফৰ্মেটলৈ পৰিৱৰ্তন হৈছে, কিন্তু এই পৰিৱৰ্তনৰ বাবে কাৰ্যকলাপ বজাই ৰাখিবলৈ ছাবস্ক্ৰিপশ্যন ভিত্তিক মডেলৰ সৈতে বিনামূলীয়া বিষয়বস্তুৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ প্ৰয়োজন। তদুপৰি অনলাইন বাতৰি প্ৰচাৰৰ গতিবেগে কেতিয়াবা পৰম্পৰাগত বাতৰি কাকতসমূহে ৰক্ষা কৰা সযতনে পৰীক্ষণ প্ৰক্ৰিয়াটোক ক্ষতিগ্ৰস্ত কৰে। তথাপিও বিশ্বাসযোগ্য প্ৰতিবেদনৰ স্থায়ী চাহিদাই ভিৰ কৰা সংবাদ মাধ্যমৰ পৰিৱেশত বাতৰি কাকতসমূহে আগবঢ়োৱা অন্যান্য মূলৰ ওপৰত আলোকপাত কৰে। এক জ্ঞাত আৰু গণতান্ত্ৰিক সমাজত বাতৰি কাকতৰ ভূমিকা অপৰিহাৰ্য। তেওঁলোকে কেৱল বাতৰি প্ৰেৰণ কৰাই নহয়, সম্প্ৰদায়সমূহক শিক্ষিত, শক্তিশালী আৰু সংযোগ কৰে। জবাবদিহিতাক লালন পালন কৰি, ইতিহাস সংৰক্ষণ কৰি আৰু বৈচিত্ৰ্যময় কণ্ঠৰ বাবে এক মঞ্চ প্ৰদান কৰি বাতৰি কাকতসমূহে ন্যায় আৰু সমতাৰ নীতিসমূহ ৰক্ষা কৰে। সংবাদ মাধ্যমৰ
পৰিৱেশ বিকশিত হোৱাৰ লগে লগে বাতৰি কাকতৰ মূল মিছন ক্ষমতাক অৱগত কৰা, অনুপ্ৰাণিত কৰা আৰু জবাবদিহি কৰা অতি গুৰুত্বপূৰ্ণ হৈয়ে আছে। সত্য আৰু সততাৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাই নিশ্চিত কৰে যে তেওঁলোকে আগন্তুক প্ৰজন্মৰ বাবে বিশ্বক গঢ় দিয়াত কেন্দ্ৰীয় ভূমিকা পালন কৰি যাব। এখন বাতৰি কাকত হৈছে সমাজৰ দাপোন, ইয়াৰ সত্য, প্ৰত্যাহ্বান আৰু অগ্ৰগতি প্ৰতিফলিত কৰে। কাকতসমূহে গণতন্ত্ৰৰ চকীদাৰ হিচাপে কাম কৰে, ক্ষমতাক জবাবদিহি কৰে আৰু জনস্বাৰ্থ সুৰক্ষিত কৰে। প্ৰেছ কেৱল এটা উদ্যোগ নহয়, যিকোনো গণতান্ত্ৰিক সমাজত ই স্বাধীনতা আৰু ন্যায়ৰ স্তম্ভ। কাকতসমূহে আন সংবাদ মাধ্যমে প্ৰায়ে উপেক্ষা কৰা গভীৰতা আৰু প্ৰসংগ প্ৰদান কৰে, জ্ঞাত মতামতক লালন পালন কৰে। তদন্তমূলক সাংবাদিকতাৰ জৰিয়তে বাতৰি কাকতসমূহে দুৰ্নীতি আৰু অন্যায়ক উদঙাই দিয়ে, কণ্ঠহীনসকলক কণ্ঠদান কৰে। এটা সু-অৱগত নাগৰিকেই হৈছে এটা শক্তিশালী জাতিৰ ভেটি, আৰু ইয়াক লাভ কৰাত বাতৰি কাকতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ডিজিটেল যুগত বাতৰি কাকতসমূহে বিশ্বাসযোগ্যতা আৰু নৈতিক প্ৰতিবেদনৰ প্ৰতীক হিচাপে থিয় দিছে। প্ৰতিটো শিৰোনামাৰ কাহিনী কয়, কিন্তু প্ৰতিখন বাতৰি কাকতে ইতিহাসও সংৰক্ষণ কৰে। কাকতসমূহে সম্প্ৰদায় আৰু বিশ্বব্যাপী পৰিঘটনাৰ মাজৰ ব্যৱধান দূৰ কৰে, স্থানীয় বিষয়বস্তুসমূহক বৃহত্তৰ প্ৰেক্ষাপটৰ সৈতে সংযোগ কৰে। প্ৰযুক্তিৰ বিকাশৰ লগে লগেও সত্য আৰু জবাবদিহিতাৰ উৎস হিচাপে বাতৰি কাকতৰ ভূমিকা কালজয়ী হৈয়ে আছে।